নমস্কাৰ আমাৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। থাম্বনেইল দেখি যিহেতু গম পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। আমি আহিলোঁ ইণ্ডিয়া গেট চাবলৈ আৰু লগতে আজি আমি প্ৰথমবাৰ দিল্লী মেট্ৰ'ত যাত্ৰা কৰিম। দিল্লীত আটাইতকৈ সহজ যাতায়াতৰ ব্যৱস্থাটো হ'ল মেট্ৰ', গতিকে আমিও আজি প্ৰথম মেট্ৰ'য়েদিয়ে যাত্ৰা আৰম্ভ কৰিম। মেট্ৰ'ত যাবলৈ আমি প্ৰথমতে টিকেট কৰি ল'লোঁ। প্ৰথমবাৰ মেট্ৰ'ত উঠিম, তাকো দুইজনী আজি অকলে, আৰু আজি আমাৰ ফাৰ্ষ্ট তেনেকৈ অকলে মেট্ৰ' জাৰ্ণি কৰাৰ অভিজ্ঞতা হ'ব। আগতে কলকাতাত এবাৰ দুবাৰ মেট্ৰ'য়েদি গৈছোঁ যদিও লগত ইহঁতকেইজনী আছিলে, সেইকাৰণে সিহঁতৰ ভৰসাতে ধুনীয়াকৈ যাব পাৰি, কিন্তু এতিয়া আমি অকলে যাব লাগিব। আমি যাবলগীয়া ঠাইডোখৰলৈকে এটা লাইন চেঞ্জ কৰিব লাগিব। ইয়াতে আমি ইয়াতে নামিলোঁ। এতিয়া আৰু এটা লাইন চেঞ্জ কৰি আৰু এখন মেট্ৰ'ত উঠিব লাগিব আমি, তাৰ পাছতহে আমি আমাৰ গন্তব্যস্থান পাম। মেট্ৰ' ষ্টেচনৰ পৰা নামি অলপ যাব লাগে আৰু এইখিনি আমি অ'টত আহিলোঁ। প্ৰথমতে আৰম্ভ কৰিলোঁ আইচক্ৰীমৰ লগত। এইবিলাক আইচক্ৰীম এখেতে লৈ আছে আৰু মই তেখেতে লোৱা লৈ বাট চাই আছোঁ, তাৰপিছত মই ল'ম। অ'টোৰ পৰা নামাৰ পাছতো আৰু অলপ খোজকাঢ়ি যাব লাগে আৰু ইফালেও মাজত ৰাস্তা আছে, কিন্তু আমি এইটো চাইডে আহিলোঁ। আমাৰ ষ্টেচনৰ পৰা এইখিনিলৈকে ওচৰ আছিল। আহি পাই গ'লোহি ইণ্ডিয়া গেট। ব'লক আৰু চপা দেখাম আপোনালোকক। গাড়ীৰ পৰা নামি আমি ইমান ভিৰ পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যিমানে আবেলি হৈ গৈ আছে সিমানে ইয়াত ভিৰ বহুত বাঢ়ি গৈ আছে। একেবাৰে ওচৰলৈ এতিয়াও অলপ দূৰ আছে, আৰু অলপ গ'লেহে একদম ওচৰৰ পৰা দেখিবলৈ পাম। আৰু ৰাতি যিহেতু লাইটিংটো বহুত ধুনীয়া হয়, গতিকে ৰাতিলৈকে আমি ৰ'ম আৰু চাম। এইফালে গেটখন পাবলৈ হ'লে ৰাস্তাটো পাৰ কৰিব লাগিব। মানুহবোৰ ৰাস্তা পাৰ হৈ সেইফালে যোৱা দেখিছোঁ, সেইফালৰ পৰা অহাও দেখিছোঁ, কিন্তু কোনফালেদি পাৰ হৈছে সেইটো আমি দেখা নাই। ৰাস্তা বিচাৰি বহুত সময়ৰ পাছত মানুহক সুধি পালোঁ ৰাস্তাটো তলেদি পাৰ হ'ব লাগে। এনেকৈ পাৰ হ'বলৈ নিদিয়ে, তলেদি ৰাস্তা আছে আৰু সেইফালেদি পাৰ হ'ব লাগে। আৰু এইটোৱে হ'ল সেইটো পথ যিটো পাৰ কৰি আমি ইণ্ডিয়া গেট পাম। টুৰিষ্ট এট্ৰেকশ্যনবিলাকৰ ভিতৰত ইণ্ডিয়া গেট হ'ল অন্যতম, যিটো চাবলৈ নেকি আপোনাক কোনো এণ্ট্ৰি ফিজৰ দৰকাৰ নহয়। দিনৰ ভাগতকৈ বেছি ৰাতিহে ইয়াত মানুহৰ ভিৰ হয়, আৰু লগতে এইফালে ইমান ধুনীয়া হৈ পৰে আকাশখন। এইটো সময়ত আকাশখনো বহুত ধুনীয়া ৰঙৰ হৈ পৰে, লগতে ইয়াত লাইটিঙৰ যিটো ব্যৱস্থা সেইখিনিও পৰিৱেশটো বহুত বেছি ভাল লগা কৰি তোলে। ফুৰি চাকি খাই বৈ আজৰি হৈ আমি ঘৰমুৱা হ'লোঁ। এইখিনি ঠাইত চাবলগীয়া অকল এই গেটখনেই আছে, আৰু তেনেকুৱা বিশেষ একো দেখাবলগীয়া বস্তু নাছিল, সেইবাবে ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰিলোঁ। আহি পালোঁ মেট্ৰ' ষ্টেচন, আৰু আমি যেনেকৈ আহিছিলোঁ সেই একেটা প্ৰচেছে আকৌ যাবও লাগিব। মেট্ৰ'য়েদি অহা যোৱা কৰা ব্যৱস্থাটো আটাইতকৈ ইজি বুলি লগৰখিনিয়ে কোৱা কথাটো প্ৰথমতে মানি লোৱা নাছিলোঁ যদিও এতিয়া এক্সপিৰিয়েঞ্চ কৰি কথাটো মানি লৈছোঁ। ইয়াত যাবলৈ মেট্ৰ'য়েদি অহা যোৱা কৰিলে আপোনাৰ টাইমটো অলপ কম লয়। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে বিদায়।